আমাৰ ইয়াত মানে হায়দৰাবাদত কলমৌ শাক পোৱাটো এটা বিৰল কথা। কালি বজাৰত দেখি এমুঠি মই কিনি আনিলোঁ। ভাবিলোঁ আজি কলমৌ শাকৰ সৈতে মাছৰ আঞ্জা বনাই খাওঁ। তাকে ভাবি ওলাই আহিছোঁ মাছ কিনিবলৈ বুলি। আমাৰ ইয়াত বনালো উৎসৱ অৰ্থাৎ মা মহাকালীৰ পূজা চলি আছে। সৰু সুৰা এজনী ৰৌ মাছ কিনি মই উলটিছোঁ ৰুমলৈ। মাছখিনি এতিয়া ভালদৰে নিমখ দি ধুই ল'ম। নিমখেৰে এইবাবেই ধুব লাগে, মাছবোৰ কেইবাদিনলৈ সতেজ কৰি ৰাখিবলৈ ব্যৱসায়ীসকলে থাৰ্মেল ইউজ কৰে। মাছৰ পৰা পানীখিনি অলপ মই নিয়ৰাই হালধি সানি ল'লোঁ আৰু এতিয়া পিচকেইটা ভালদৰে ফ্ৰাই কৰি ল'ম। এতিয়া বাকি দিছোঁ গৰম কেৰাহীত তেল আৰু গৰম তেলত মাছখিনি ভজা আমাৰ 10 মিনিটতে হৈ গ'ল। কেইফুটামান আদা আৰু নহৰু মই এনেদৰেই থেতালি লৈছোঁ আৰু লগতে শাক পাতখিনিও ধুই মেলি কাটি বাছি যোগাৰ কৰা হৈ গ'ল। আটাইখিনি উপকৰণ মিলাই মিহিকৈ কাটি লোৱা কলমৌখিনি এড কৰি দিলোঁ আৰু এয়া আমাৰ কলমৌৰ সৈতে মাছৰ আঞ্জা ৰেডি। ভবাৰ দৰেই আঞ্জাখন ৰন্ধা হ'ল নে নাই এতিয়া টেষ্ট কৰি চাওঁ ৰ'ব।